Welcome back to my channel. মই আজি বহুত দিনৰ পিছত ওলালো আপোনালোকে দেখিছে মানে কথাটো হ'ল যে মই এইকেইদিন অলপ বিজি আছিলোঁ ঘৰে ইটো সিটো কাম লকডাউন আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত হ'লেও ইটো সিটো কাম ওলাই থাকে চ' সেইকাৰণে মানে ভিডিঅ' তেনেকৈ পষ্ট কৰিব পৰা নাই তো সেইকাৰণে আজি মানে মই ভাবিছোঁ মই এটা কাম কৰোঁ কাম মানে কি এনে যেহেতু লকডাউন হৈ আছে তো এনেইতো আৰু চব সদায় মানে প্ৰত্যেকটো দিন এনেইতো নিয়াব নোৱাৰি কিবা নহয় কিবা এটাতো কাম কৰিবই লাগিব চ' সেইকাৰণে ভাবিছোঁ আজিৰ দিনটো কিবা এটা কামত খটাওঁ যাতে পিছলৈ মানে এইটো ৰিগ্ৰেট ফিল হৈ নাথাকে কাৰণ এতিয়া মই ৰিগ্ৰেট কৰি আছোঁ লাষ্ট ইয়াৰ যোনটো লকডাউন হৈ গ'ল ন তাতে বহুত মানে মই এতিয়া ফিল কৰোঁ যে এনেই নিয়ালোঁ নেকি কিছুমান দিন এনেকুৱা লাগে আৰু চ' সেইকাৰণে মানে সেইটো ভুল মানে মই আকৌ কৰিব বিচৰা নাই মই ভাবিছোঁ যে এইটো লকডাউন ছেশ্যন মই অলপ কিবা এটা কামত খটাওঁ তো সেইকাৰণে মই আজি মোৰ মানে ৱালখন মোৰ ৰুমৰ ৱালখনত মোৰ বিচনাৰ ছাইডত যোনখন ৱাল আছে তো তাৰ সেইখনতে মই অলপ পেইণ্টিং কৰিম বুলি ভাবিছোঁ মানে অলৰেডি মই মানে হেৰি কৰিছোঁ পেঞ্চিল দি ৰাফকৈ আঁকি থৈছোঁ গৈ আছোঁ তো তাৰ কাৰণে মায়ে মাতি আছে তো তাৰ কাৰণে পেঞ্চিল দি মই ৰাফকৈ আঁকি থৈছোঁ বাকী তাৰ পিছৰখিনি মই যেতিয়া পেইণ্ট কৰিম তাৰ পিছৰখিনি এইটোৱে মোৰ সেই ৱাল পেইণ্টিংটো মই অলপ আগতে দেখাই দিলোৱে ভালকৈ এইটো মোৰ পিছফালে আছে মানে এতিয়া যিহেতু ফ্ৰণ্ট কেমেৰা মই কৰি থৈছোঁ চ' এইটো উল্টা দেখা পাই আছে সেইটোৱে আৰু অলপ কি ক'ম আৰু মই ভিডিঅ'টো পূৰা দেখাবলৈ ট্ৰাই কৰিছিলোঁ মানে মই যেতিয়া ড্ৰয়িংখিনি কৰি আছিলোঁ তো মই ভাবিছিলোঁ যে মই পূৰা দেখাম আপোনালোকক কিন্তু কথাটো হ'ল যে মোৰ ফোনটো নাজানো কিয় অলপ গৰম হোৱাৰ নিচিনা হৈ গ'ল আৰু প্লাছ মোৰ ফোনটো ধৰি থাকিবলৈও মানে তেনেকৈ কোনো নাছিলে লগত সেইকাৰণে মা আছিলে কিন্তু মা অলপ কামত ব্যস্ত হৈ আছিলে চ' ফোনটো একেৰাহে ধৰি থাকিবলৈ দিগদাৰো হয় সেইকাৰণে থৈ দিছিলোঁ তাৰপিছত থৈ দিয়াৰ কাৰণে নাজানো কিয় নেকি গৰম হৈ গ'ল অলপ সেইকাৰণে মই ভিডিঅ'টো মানে যোনটো মই আঁকি আছিলোঁ ভিডিঅ'টো আধাতে মই ৰখাবলগীয়া হ'ল কিন্তু মই হ'লেও গোটেইখিনি লাষ্টত দেখালোঁ কিন্তু আঁকি থকা গোটেইখিনি দেখাব নোৱাৰিলোঁ চ' তাৰ কাৰণে বেয়া নাপাব যদি আপোনালোকক তেনেকুৱা আঁকাৰ তেনেকুৱা মানে লাগে আঁকি থকাৰ ভিডিঅ' বা গোটেই আঁকা তো মই আৰু এটা ভিডিঅ' বনাম তাৰ ওপৰত তো সেই ভিডিঅ'টোত আপোনালোকে চাই ল'ব পাৰিব আৰু তাৰ উপৰিও মই আৰু এটা কথা কৈ দিওঁ ইয়াৰ লগতে মানে কথাটো হ'ল যে এইটো মই নিজে মানে ইমেজিন কৰি একো বনোৱা নাই মই সঁচা কথাই কৈছোঁ আৰু গুগলত চাৰ্চ কৰিলোঁ যে এনেকৈ ৱাল পেইণ্টিং কৰা মানে পেণ্ডা মোৰ ফেভৰেট হয় মই বহুত ভাল পাওঁ পেণ্ডা নাজানো কিয় কেতিয়াবা যদি সৌভাগ্য হয় মানে মই চাইনা যাম পেণ্ডা লগ কৰিবলৈ তাৰপিছত আৰু মোৰ যিমান আছে বন্ধু বৰ্গ পৰিয়ালৰ যিমান মানুহ চবেই জানে মানে মই পেণ্ডা কিমান ভাল পাওঁ আৰু চবেই জোকায়ো থাকে মই বোলে দেখিব পেণ্ডা নিচিনা আৰু চবেই মোক মা দেউতা চবেই কৈছে এই পেণ্ডাটোৰ মুখখন বোলে মোৰ নিচিনা ছেইম আলু হয়নে নহয় আপোনালোকে মোক ক'ব মোৰো লাগিছে এনেকুৱা হয় নিচিনাই চ' চাই পেলাই অলপ ক'ব আৰু মই মোৰ নিচিনাই বনাই দিছোঁ মানে তাৰপিছত দেউতাই কৈছে তাৰ বোলে গাটোলৈ চাই অলপ হাতখন মানে ক্ষীণ হৈ গ'ল তো মই এতিয়া ফিল কৰিছোঁ হয় তাৰপিছত মাকো কৈছোঁ যে হাতখন অকণ শকত কৰি দিওঁ নেকি মায়ে কৈছে নালাগে একো নাই এনেকৈ ঠিক আছে তো এনেকৈ ৰাখি দিলোঁ আৰু সেইকাৰণে তাৰপিছত সেয়াই আৰু তো মই এইটো মানে গুগলত চাৰ্চ কৰিয়ে বনালোঁ আৰু আপোনালোকেও যদি ইচ্ছা কৰে বনাব পাৰে নিজৰ এতিয়া ভিডিঅ'টো যিহেতু বহুতে চাব বহুত জিলাত তেনেকৈ লকডাউন হৈও আছে কিছুমান জিলাত বা লকডাউন নহ'লেও আপুনি নিজৰ এনেই যোনখিনি সময় থাকে
তো আজৰি সময়খিনি কিবা নহয় কিবা কাম কৰি এনেকৈ খটাব পাৰে সৰু সৰু অকল ৱালত বুলিয়ে নহয় কিছুমানে পেপাৰতো কৰিব পাৰে তেনেকৈ কৰিব পাৰে আৰু কিছুমানে বটল পেইণ্টিং কৰিব পাৰে সেনেকৈ বহুত মানে কৰিব পাৰে কিবা কিবি কৰিবলগীয়াতো বহুত আছে তো মই তাৰ লগতে আৰু এটা বস্তু দেখাওঁ মই যোৱাবাৰ 2020ৰ যোনটো লকডাউন ছিচুৱেশ্যন আছিলে সেইটো মই এনেই নিওৱা নাই অলপ চলপ কিবা এটা কামত লগাইছোঁ তো ফাৰ্ষ্ট মই এটা বস্তু দেখাওঁ যোনটো মই কৰিছোঁ হৈছে যোৱাবাৰ লকডাউনত মই কৰা কাম এইটো আৰু এইটো মই ক'ব লাগিব এইটো মই অকলে কৰা নাই মোৰ মাহীৰ ছোৱালী এজনী আহিছিলে যোৱাবাৰ তাই ঘৰ লখিমপুৰ তো তাইও মোক বহুতখিনি হেল্প কৰি দিলে এইটো বনাওঁতে এইটো চাওক এইখিনি ময়ে কৰা এইখিনিও ময়ে কৰা হয় এয়া মোৰ বা হয় মোৰ বা কিন্তু বৰ্তমান মোৰ বাৰ বিয়া হৈ গ'ল আৰু এইজন হৈছে মোৰ ভিনদেউৰ লগত বাৰ বিয়া হৈ গ'ল তাৰপিছত এয়া মোৰ বা ছোৱালীকালত তাই বোৱাৰী ফটো নাই বাৰু এতিয়ালৈকে ৱাশ্ব কৰিব হোৱা নাই মানে লকডাউনতে বিয়া হৈ গ'ল চ' ৱাশ্ব কৰিব হোৱা নাই মই পিছে পৰে কেতিয়াবা দেখাম মোৰ বা মোৰ ভিনদেউ এইখিনিও ময়ে তাইক বনাই দিছিলোঁ ফাৰ্ষ্ট টাইম মই বনাইছিলোঁ মোৰ কাৰণে মোৰ নিজৰ কাৰণে তাৰপিছত তাই মোক সদায় কয় যে তই নিজৰ কাৰণে বনালি মোৰ কাৰণে নবনালি চ' মই তাইক এনেকৈ ফাৰ্ষ্টে এনেকৈ কালাৰফুলকৈ বনাই দিলোঁ তাই কিন্তু এইটো ভাল নালাগিলে ভাল নলগা দেখি কি কৰিলে ভিনদেউ আৰু তাই ফটোকেইখনমান ৱাশ্ব কৰি আনিলে আৰু মোক ক'লে যে তোৰ নিচিনা বনাই দে ছেম টু ছেম তো মই এইটো তাইক মই বনাই দিলোঁ আৰু ময়ো মোৰ যোনটো মোৰ নিজৰ কাৰণে এটা ছেট বনাইছোঁ সেই ছেটটো মই আপোনালোকক দেখুৱাইছে সেইটোৱে এইটো মই ফাৰ্ষ্টে বনালোঁ হৈ গ'ল যোৱাবাৰ লকডাউনতে বনোৱা চ' এইটো দেখি পেলাই বায়ে মোক ক'লে যে মোৰ কাৰণেও এটা বনাই দে কিন্তু মই মানে তাইক অলপ বেছি ভালকৈ বনাই দিবলৈ ট্ৰাই কৰিলোঁ কিন্তু হ'লগৈ বেয়া চ' আকৌ তাইক মই বেলেগকৈ ভিনদেউৰ ফটোখিনিৰ লগত বনাই দিছোঁ আপোনালোকে যে দেখিছে ইয়াৰে এডাল এৰি গ'ল এইখিনিও মই ইউটিউবৰ পৰা চায়েই বনাইছোঁ চ' মই পেণ্ডাৰ কিমান ডাঙৰ ফেন হয় মই আপোনালোকক প্ৰমাণ দি আছোঁ এইটো চাওক এইটো মই নিজে কৰা এনেকুৱা 3-4টামান আছিলে কিন্তু বেয়া হৈ গ'ল কাৰণে মই পেলাই দিলোঁ এইটো মই নিজে বনোৱা আৰু এইটো এটা চাওক চুকত সোমাই আছে এইটো বহুত ডাঙৰ মোৰ হাইটৰে হয় ছেইম আৰু এইটো এটা আৰু এইটো হৈছে মোৰ স্লিপিং পাৰ্টনাৰ এইটো মোৰ লগত থাকে ইয়াৰ নাম হৈছে চিকু মৰমৰ ফটো এইখনৰ এইজনী মই আৰু এইজনী মোৰ মৰমৰ বাজনী বায়ে মোক কোচত লৈ দাঙিব নোৱাৰে কাৰণ আমি দুইটাই গলু আছিলোঁতো সৰুৰ পৰা হ'লেও দেউতাই যেনেকৈ বহাই দিছে আমি তেনেকৈ বহি আছোঁ দুইজনী মই চাওক মই পূৰা ভয়তে হেৰি কৰি আছোঁ আৰু এইটো মোৰ ফটো মোৰ বাৰ আৰু মোৰ ফটো আৰু এইফালে আহক এইটোতো আছিলে সৰুৰ ফটো এতিয়া এইটো বৰ্তমানৰ নহয় আৰু হৈ গ'লে এইবিলাক ফটোৰো এবছৰ হৈ গ'ল এয়া মোৰ বা এয়া মই ছেইম হাইটৰ ছেইম ফিগাৰ ছেইম দুজনী কিছুমানেতো কয় টুইনছ বুলি এজনী মই এজনী বা আমাৰ এনেকুৱা ৰেণ্ডম ফটো ধেৰ আছে এজনী বা এজনী মই হাঁহিয়ে থাকোঁ মানে দুইজনী মই হহাই থাকোঁ তাই হাঁহি থাকে ছেইম কালাৰ আৰু সিমানে তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে বাকী মই আকৌ নেক্সট ভিডিঅ'টোত আপোনালোকে যদি কিবা মোৰ ফালৰ পৰা চাব বিচাৰিছে কিবা যদি দেখুৱাব লাগে ক'ব আৰু ময়ো দেখুৱাবলৈ চেষ্টা কৰিম গোটেইখিনি চ' এতিয়া বাই বাই